So back to what I was saying. Could be us. নাহৰ ফুলে নুহুৱাই তগৰ ফুলে হুৱাই তগৰ ফুলে নুহুৱাই তই কি খুৱাই নুহুৱাই গান গাই আছে তই এটা গান গাই আছো ৰ তই ডেকা ক'ৰ পৰা আহিলি ৰ এক মিনিট আগতে মোক কচোন তই কি গান গাই আছে খুৱাই এনেই এটা গান গাই আছো এনেও গান আছে আছে কি খুৱাই তেনেহ'লে ডেকা চোৱা আৰম্ভ কৰোঁ কৰক কৰোঁ কৰক কৰোঁ না আৰে কৰক দে হয় আপোনালোক চোৱা নতুন চলে কি 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 তুমি অসমৰ এজন 2010 চনত পোৱা ফাৰ্ষ্ট ডিভিজন ল'ৰা হৰক আপোনাৰ স্বাগতম জনাইছো নতুন এটা চলে মোৰ নামটো কি হে তোমাৰ নাম গোপাল যাদৱ হৰক আপোনাৰ স্বাগতম জনাইছো নতুন এটা চলে আমি মোৰ নাম কি হে তুমি তোমাক সুধিম তই যি ক'ব লাগে তাকে কবি মই তোমাক কৈ দিছো হৰক আপোনাৰ স্বাগতম জনাইছো নতুন এটা চলে কি কৰক হৰক আপোনাৰ স্বাগতম জনাইছো নতুন এটা চলে আজি আমি কথা পাতিম 20 জুন ৰাভা দিৱসৰ বিষয়ে আমাৰ লগত উপস্থিত আছে 2010 চনত পোৱা ফাৰ্ষ্ট ডিভিজন ল'ৰা আজি আমি এখতৰ পৰা জানিব বিচাৰিম এখতে কি মানে ৰাভা দিৱসৰ বিষয়ে কি ক'ব খোজে তে আপুনি কওক ৰাভা দিৱস বিৰাট বেয়া ৰাভা দিৱস কি বেয়া তাহুন যদি আমাৰ অসমীয়াক যদি সন্মান নকৰে আমাৰ অসমীয়া দিৱসক আমি তাৰ ৰাভা দিৱস কিয় পালিমে মই হিতু ৰাভা দিৱসৰ কথা কোৱা নহয় ৰাভা সকলৰ কথা কোৱা নাই মই ৰাভা দিৱসৰ কথা কৈ আছো ৰাভা দিৱসৰ কথা কৈছা তে মই ভাবছো তো ৰাভা সকলৰ কথা কৈ আছে নেকি তোক যে কাই ফাৰ্ষ্ট ডিভিজন পাইছে কাই বুজিছিলে তোমাৰ তাকেই মই হ'ব আছিল কাই আছিল লোক পাই ভাবিছো একো নাজনে দেখোন কি ৰাভা দিৱসৰ বিষয়ে তুমি নাজনা কিবা নকাই কিয় কওক ৰাভা দিৱসৰ কথা ৰাভা দিৱস আচলতে বহুত ভাল মই যিবোৰ গম পালো যে ৰাভা দিৱস বেয়া নহয় আচলতে ভাল বিষ্ণু প্ৰসাদ ৰাভা কলা গুৰু গৰু নহয় গুৰু আৰু কিবা কওঁ আৰু কি কওঁ তুমি এনেও মেট্ৰিক পাছ কৰছা হে তোমাক কাই যে মেট্ৰিক পৰীক্ষা দিছিল তই ৰাভাসকলৰ কথা ইমান বেয়াকে কৈছা ক্ষমা খোজ তই তাৰ সদায় ভাল তুমি ৰাইজ মোক ক্ষমা কৰি দিব চৰি খুচি এনে ফাৰ্ষ্ট ডিভিজন পাইছা যা তই সেনকে নকব আমি আগতে ৰাভা দিৱসত তামাম এনজয় কৰছো হুচি তই আগতে কি এনজয় কৰছ জানা গৈছি যে আমাৰ তো আজিলৈ মানে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা নাপাহৰিবা আৰু জয় নাই আৰে মোৰ পইচাটো কালি খালাছে পইচা লাগে আরে ক্যামেরা বন্ধ কর तुझ में रात मेरी तुझ में दिन मेरे